हेलो गाइज আজি আমি বনাম তিতা কেৰেলা কেনেকৈ মিঠাকে বনাই খাব পাৰি। তিতা কেৰেলা বনাবলৈ লাগিব আমাক নহৰু, বিলাহী, গুড়, জলকীয়া, বাদাম, পিঁয়াজ আৰু আদা আৰু সোৱাদ অনুসৰি মছলা লাগিব। ইয়া তিতা কেৰেলাখিনি আমি ধুনীয়াকৈ ধুই পেলাই সৰু সৰু পিচ কৰি কাটি লৈছোঁ। বিলাহী কাটিছোঁ, পিঁয়াজ, নহৰু, আদা, গুড়খিনি আমি কাটি লৈছোঁ। এতিয়া কেৰাহীখনত আমি কেঁচা বাদামখিনি অলপ গৰম কৰি লৈছোঁ। এয়া কেৰাহীখনত তেল দিলোঁ। কাটি লোৱা তিতা কেৰেলাখিনি আমি অলপ অলপকৈ দি পেলাই আমি ভাজি লওঁ। তিতা কেৰেলাখিনি আমি ভাজি আছোঁ। এয়া আমি তিতা কেৰেলাখিনি ভাজি আছোঁ আৰু এই ৰেচিপিটো বনাবৰ কাৰণে আমাক গুড়ৰ প্ৰয়োজন হয়, মিঠাকৈ বনাবৰ কাৰণে। আৰু যদি আমাৰ ঘৰত গুড় এভেইলেবল নাথাকে তেতিয়া ইয়াতে আমি চেনিও দিব পাৰোঁ। অকণমান নিমখ ছটিয়াই দিছোঁ। এতিয়া ভাজি আছোঁ তিতা কেৰেলাখিনি। তিতা কেৰেলাখিনি গোটেইখিনি নিসিজিলেও কথা নাই। এয়া ভাজি হৈ যাব। এয়া হৈ গ'ল ভাজি। আমি প্লেট এখনত উলিয়াই দিলোঁ। এতিয়া আমি মিক্সিত বাদাম, পিঁয়াজ গোটেইখিনি পিচি ল'ম। বিলাহী, এয়া আদা, নহৰু, জলকীয়া, ঢাকনিখন লগাই দিছোঁ। এতিয়া আমি মিক্সিত পিচি ল'ম। ধুনীয়াকৈ পিচা হৈ গৈছে। এতিয়া আমি নিজৰ সোৱাদ অনুসৰি গোটেইখিনি মছলা ৰেডি কৰি থৈছোঁ। এতিয়া কেৰাহীখনত পিঁয়াজ অকণ দি দিছোঁ। হালধি অকণ দি দিছোঁ। বাকী পিচি থোৱা গোটেইখিনি ইয়াতে ঢালি দিছোঁ। এতিয়া লৰাই থাকিলে হ'ব। ইয়াতে নিজৰ সোৱাদ অনুসৰি নিমখ দি দিলে হ'ল। ইয়াতে নিমখ দিছোঁ, দি অকণমান গোটেইখিনি লৰাই দিছোঁ। এয়া কাটি থোৱা গুড়খিনি মছলাখিনিত ঢালি দিম। এয়া ঢালি দিলোঁ। এতিয়া আমি গোটেইখিনি মিক্স কৰি লওঁ। জিৰা পাউডাৰ অকণমান দি দিম।
গোটেইখিনি মিহলি কৰি দিলোঁ। এয়া ভাজি থাকিলোঁ। গেছটো অকণমান কমাই দিছোঁ, তাৰ লগতে ঢাকনিখন লগাই দিছোঁ। এয়া ধুনীয়া হৈ গৈছে, ৰঙচুৱা হৈ গৈছে, প্ৰায় ভাজি হওঁ হৈছে ভাজিখিনি। এতিয়া আমি ইয়াতে দিব লাগিব অকণমান আৰু সিজিবৰ কাৰণে দিব লাগিব ঢাকনিখন। এতিয়া পানী ঢালি দিলোঁ ইয়াতে, গোটেইখিনি ভাল কৰি আকৌ হ'বৰ কাৰণে। গোটেইখিনি মিক্স কৰি দিলোঁ পানীখিনি। এতিয়া উতলিব ধৰিছে। এতিয়া আমি ভাজি লোৱা তিতা কেৰেলাখিনি ইয়াতে দি দিম। গোটেইখিনি লৰাই দিছোঁ। অকণমান উতলিবৰ কাৰণে দিব লাগিব। ইয়াতে দি দিছোঁ ৰেড চিলি পাউডাৰ। ৰেড চিলি পাউডাৰটো আপুনি আগতেও দিব পাৰে, মই পিছতে দি দিলোঁ। এয়া হৈয়ে গৈছে আমাৰ তিতাকেৰেলা মিঠাকৈ বনোৱা হৈ গৈছে। আপোনালোকে ঘৰত ট্ৰাই কৰি চাব পাৰে। যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।